আমেৰিকা 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 কাৰ মন নাযায় কোৱাচোন আমেৰিকালৈ যাবলৈ য়েছ চবৰে মন যায় থাম্বনেইল পঢ়ি সেইটো গম পালেই আজিৰ ভিডিঅ' অলপ বিলগ টাইপ বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমে বহি লওঁ আপোনালোকক কাহিনী এটা কওঁ শুনিবনে এই শুনি লওকচোন ছুটি সৰু কাহিনী ৰেডি চ' কাহিনীটো আৰম্ভ হয় আজিৰ পৰা প্ৰায় 15-16 বছৰমানৰ আগৰ য়েছ আজিৰ পৰা প্ৰায় 15-16 বছৰ আগৰ বেক টু ফ্লেশ্ববেক দেখুৱাব পৰা আহি নাই বাৰু চ' কাহিনীটো হ'ল এনেকুৱা বৰ বেছি দীঘল নকৰোঁ ছুটিকৈ শ্বৰ্টকৈ কওঁ এটা পৰিয়াল আছিল সৰু পৰিয়ালটোত সদস্য আছিল 4জন মাক দেউতাক আৰু 2জন ককায়েক ভাই য়েছ মানে এহাল ল'ৰা চ' কাহিনীটো এনেকুৱা হ'ল মাক বাপেকে সৰু বাগান এটাত কাম কৰে চ' সৰু বাগান টি গাৰ্ডেন চ' তাৰে লেবাৰ মানে যিসকল বাগানখনত কাম কৰে সিহঁতক গোটাই ল'ৰাজনৰ বাপেকটো মানে ল'ৰাজনৰ বাপেকটোৱে মানুহ কেইজনমান গোটাই পিকনিকলৈ বুলি গুৱাহাটীলৈ যাব ওলালে 15 বছৰমান আগৰ কথা দেই পিকনিকলৈ বুলি গুৱাহাটীলৈ যাব ওলালে চ' পিকনিকলৈ গ'লে তোৰ ঠাণ্ডা বতৰ গম পায় ঠাণ্ডা বতৰত এই জেকেট চুৱেটাৰ লাগে চ' আৰু গুৱাহাটী তাতে তামাম ঠাণ্ডা চ' চবেই নিজৰ পিকনিকলৈ বুলি চবেই নিজৰ এই সাত বছৰ আৰু ঠাণ্ডাত পিন্ধিব পৰাকৈ কি ল'লেই আৰু চ' তেনেকৈ সেই যে পৰিয়ালটোৰ কথা কৈছিলোঁ তাৰে বাপেকটো তোমাৰ ল'ৰা ছোৱালীয়ে বুলি জেকেট চুৱেটাৰ আনি দিলে চ' কাহিনীটো আৰম্ভ হয় তাতে চ' জেকেটটো যেতিয়া আনি দিলে ডাঙৰ ল'ৰাটো য়েছ সৰু ল'ৰাটোকো আনি দিলে ডাঙৰ ল'ৰাটোকো আনি দিলে চ' ডাঙৰ ল'ৰাটো যেতিয়া জেকেট আনি দিলে বৰ ষ্টাইলিছ মানে সৰু ল'ৰাটোও আনি দিলে ষ্টাইলিছ কিন্তু ইয়াৰ অলপ বিলগ টাইপৰ আছিলে এই ডাঙৰ ল'ৰাটো যি আনি দিছিলে টুপিটো এনেকুৱা আছিলে চেণ্ডেল ইয়াত এনেকৈ কৰি খুলিব পৰা আছিলে টুপিটো ইয়াত খুলি ল'ব পাৰে তাৰপিছত পিন্ধি ল'ব পাৰে ইয়াত পকেট আছিলে চেন লগোৱা তাৰপিছত ইয়াতো আৰু পকেট মানে এই তামাম পকেট এনেকৈ চ' ইয়াতো পকেট এই তামাম পকেট আছিলে মানে জেকেটটোত চ' পিকনিকলৈ গ'ল টাইম আহিলে পিকনিকলৈ গ'ল পিকনিকৰ পৰা ঘূৰি আহিলে চ' এতিয়া সময় হ'ল মানে দুদিনমানৰ পিছতে যিহেতু ভাগৰি আছিলে দুদিনমানৰ পিছত তাৰপিছত পিকনিকৰ পৰা ঘূৰি আহি যেতিয়া মানে এইটোৰ জেকেট চেকেট ধুব লৈছে মাকে যিহেতু ফুৰি আহিলে লেতেৰা চেতেৰা লাগি আছে ধূলি চুলি চ' জেকেটটো ধুব যেতিয়া ল'লে কিবা সোমাই আছে নেকি বুলি জোকাৰি চালে জেকেটটো খিলিংকৈ মাত দিলে যেতিয়া খিলিংকৈ মাত দিলে পইচা চ' পোলাই যায় জেকেট যাৰ আছিলে তাক মাতিলে ডাঙৰ ল'ৰাটোক চিঞৰি হেল্ল' খঙত অলপ গম পাইছে নহয় কেনেকৈ আৰু আগৰ দিনৰ কাহিনী দেই মানে আগৰ দিনৰ যিহেতু 15 বছৰ আগতে এতিয়া সেই ল'ৰা ছোৱালীক 1000 টকা থাকিলেও হাতত 1000 টকা পইচা থাকিলেও
কোনো কাকো নকয় যে ক'ৰ পৰা পালা কেনেকৈ কি কৰি নিয়ে চ' আগত যিহেতু চ' মাকে যেতিয়া পাতিলে পইচা ক'ৰ পৰা আহিলে বোলাই যায় জেকেটৰ অনাৰ মানে ডাঙৰ ল'ৰাটোক চ' মাতিলে পূৰা অলপ বেষ্ট দি আৰু ভইচটো বেষ্ট দি মাতিছে ডাঙৰ ল'ৰাটো তো সি আহিলে মাকে কাপোৰ লং ৰিঙৰ কাৰণে গোটাই থৈছে আৰু তাতে মানে চাইছে কিবা পকেটত সোমাই আছে বুলি মানে জোকাওঁতে মাতিলে যেনো পলালে ল'ৰাটো আহিলে তাতে কি হ'ল মা যে মাকে সুধিছে পইচা তই ক'ৰ পৰা ল'লি ক'ৰ পচন্দ কৰিলি ল'ৰাটো আচৰিত পইচা মই নাই লোৱা মিছাকে নকবি ল'লে নহয় মাকে চাই মিছাকে নকবি সঁচাই কৈছোঁ মই পইচা নাই লোৱা ক'ৰ পৰা আৰু জোকাই দেখুৱালে ইয়াত কেনেকৈ মাতে এইবাৰ ল'ৰাটো আকৌ হাৱা টাইট পইচা মই নাই লোৱা তাৰপিছত এইটো কি মাত শুনিছোঁ ইয়াত মাকে ক'লে এচাইডাল মাক এচাইডত থ'লে গোটেইকেইটা পকেটত হাত সোমোৱাইছে ইফালে সোমোৱাই পইচাটো নাই ইফালে সোমোৱাই পইচা নাই ইফালে সোমোৱাই পইচা নাই ইফালে সোমোৱাই পইচা নাই হে তেনে মাতটো ক'ৰ পৰা আহিলে তেতিয়া ল'ৰাটো পইচা যেতিয়া ওলোৱা নাই তেতিয়া ল'ৰাটোৰ অৱস্থা কি হ'ব ফিল কৰ বাচিলোঁ আৰু জোকাই চাইছে মাকে মাত দিছে খিটলিং হে তেতিয়া ভালকৈ আহি কৰি চাইছে পইচা নাই গোটেইকেইটা পকেটত চোৱাৰ পিছত যেতিয়া পইচা নাই তেতিয়া ভালকৈ হেঁপিয়াই চালে মাত দিছে জোকাৰি চালে মাত দিছে চুই পালে কইন পিটিকি চালে কইন হে পকেটটো চব ঠিকেই আছে ফটাও নাই হেৰিও নাই কইন ভিতৰত কেনেকৈ সোমালে পকেটটো শিকোৱা যায় পকেটটো ফালা যায় ফালি যেতিয়া হাত বহাই চালে পকেটটো ফালি যেতিয়া হাত বহাই চালে তাত ওলালে এনেকুৱা কইন য়েছ ধৰিব পৰা নাই দেখুৱাই আছোঁ বাৰু এনেকুৱা কইন আমেৰিকান কইন বাকীডোখৰ নক'লেও হ'ব বাকী মই কাহিনীটো এনেকুৱা কইন আমেৰিকান এনেকুৱা কইন ওলালে মানে এনেকুৱা কইন তোমাৰ 5টা ওলালে কোৱাৰ্টাৰ ডলাৰৰ 4টা ওলালে কোৱাৰ্টাৰ ডলাৰ হয় এইকেইটা 4টা ওলালে আৰু 5 চেণ্ট য়েছ 5 চেণ্ট এটা यानी कि কোৱাৰ্টাৰ ডলাৰ আজিৰ হেৰিয়ত আপোনাৰ হৈছে $1 চাগে 71.21 চাগে ইণ্ডিয়ান ৰুপিজত আৰু 5 চেণ্টৰ হৈছে 3.5775 কিবা এটা ইণ্ডিয়ান ৰুপিজত হয় কাহিনীটো কেনেকৈ লাগিলে ফেক লাগিছে নেকি ফেক নহয় দিয়ক এইটো হঠাতে মায়ে সেইদিনা টাংক মানে আগৰ দিনৰ ডাঙৰ বাক্সা কিহৰ আছিলে কাঠৰ আছিলে টিঙৰ আছিলে গম পায় খোলোতে
এই কইনকেইটা ওলালে চাওঁতে মানে বস্তুখিনি কি ক'ত কি আছে চাওঁতে ওলালে চ' মই ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ হয়তো আপোনালোকৰ ওচৰতো এনেকুৱা কিবা পুৰণি থাকিব পাৰে স্মৃতি কমেণ্টত জনাব পাৰে আপোনালোকো এনেধৰণৰ কিছুমান স্মৃতি বা পুৰণা বস্তু থাকিব পাৰে হয়নে গতিকে কমেণ্টত জনাবচোন কাৰ কেনে কিবা পুৰণা কিবা আছে যদি এনেধৰণৰ পুৰণি দিনৰ মানে কিবা আছে যদি বা এনেকৈ কিবা স্মৃতি হিচাপে মানে নিজেই অট'মেটিকলি কিবা অহা আপোনালোকে এক্সপেক্ট নকৰাকৈ যিটো আহিছে আপোনালোকে ধুনীয়াকৈ এতিয়াও থৈ দিছে কিন্তু মোক লাকি মেনে বুলি কয় বহুতে কিন্তু লাকিলি কেনেকৈ আহিলে কি নাজানো কিন্তু একো নকৰিলে মায়ে কিবা কি কৰোঁ বুলি কৈছিলে মই ভাবিলোঁ তেতিয়াই কৈছিলোঁ থৈ দিয়ক এতিয়া থাকক তেনেকৈ কেতিয়াবা আনি চাবলৈ হ'ব যেনেকৈ তেনেকৈ স্মৃতি এটা এনেকৈ তেনেকৈ আহিছিলে কেতিয়াবা আপোনালোকক দেখুৱাম বাৰু এলবামটো খুলি ফটোৰ আজি নেদেখুৱাওঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰোঁ কেতিয়াবা দেখুৱাম বাৰু আপোনালোকক সেই জেকেটটো যিটো জেকেট গম পাইছে নহয় ফটো এলবাম আছে দেখুৱাম গতিকে যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব লগতে আপুনি যদি মোৰ চেনেলটো নতুন হয় তেন্তে প্লিজ ছাবস্ক্ৰাইব এই যে ৰঙা ৰঙা লিখা আছে যে ছাবস্ক্ৰাইব পাহৰি নাযাব অ'কে বাই থেংক ইউ